নমস্কাৰ বন্ধুসকল, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিত বৰ বিশেষ একো নাই, কাৰণ মই দুলীয়াজান যাব ওলাইছোঁ। তাৰে কিছুমান দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ। আহকচোন ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এয়া গাড়ী আহি গ'ল। ঘূৰি আহ গাড়ীখন ঘূৰাই লৈছে আগত। এয়া গাড়ী আহি পালেহি, আমি যাব ওলাইছোঁ। এয়া মোৰ ভাইটি, আমাৰ দুইজনৰ কামটো একেটাই, তাৰমানে সেইকাৰণে দুইজনে একেলগতে ওলাইছোঁ। ব'লক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এয়া গাঁৱৰ ভিতৰৰ পৰা আহি দুলীয়াজানলৈ যোৱা মেইন ৰাস্তা পালোহি। এয়া দোকানবোৰ দেখিছে আপোনালোকে, এয়া লাহোৱাল বজাৰ। কোনো বন্ধুৱে মোক লগ কৰিব আহিলে এই ঠাইডোখৰতে নামিব লাগিব। ইয়াৰ পৰাই মোৰ ঘৰলৈ যোৱা হয়। এয়া টেঙাখাত পালোহি, আৰু বেছি বাট নাই। এয়া চাওক টেঙাখাত টাউন। বন্ধুসকল, এয়া দুলীয়াজান পালোহি। কাৰণ ঘৰত দেৰিকৈ ওলোৱাৰ বাবে অলপ আন্ধাৰে হ'ল। এয়া দুলীয়াজান, আৰু বেছি বাট নাই, পামগৈ আৰু মোৰ বন্ধু ঘৰ। এয়া অৱশেষত আহি বন্ধু ঘৰ পালোহি। বন্ধুসকল, এয়া বৰ্তমান আহি পালোহি বন্ধু ঘৰ। বন্ধুসকল, এইজনে সেইজন, যিজন বন্ধুক মই ইমান দূৰৰ পৰা লগ কৰিবলৈ আহিছোঁ। এয়া যতীন গগৈ, হাই কৰি দিয়া। আমি অহাৰ বাবে বৌয়ে ৰাতি ভাত সাঁজ ইয়াতে খাই যাবলৈ কৈছে, কাৰণ ঘৰলৈ ঘূৰি যাওঁতে ভালেমান ৰাতি হ'ব পাৰে। সেইবাবে ভিডিঅ'টি কেনেকৈ পালে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু যিসকলে মোৰ চেনেলটি নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।